Hello guys, welcome to my channel. আজি এটা নতুন ভিডিও লৈ আহিলো বিভাগসমূহ জানিব বিচাৰে মন্ত্ৰীৰ নামবোৰ সমষ্টিবোৰ কোন সমষ্টিৰ কোন মন্ত্ৰীনো বা কোনো কি হে বিভাগসমূহৰ মন্ত্ৰীৰ নামনো কি আৰু সমষ্টিনো কি সো আমি এই ভিডিওৰ জৰিয়তে আজি জানিম বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমতে আমি জানিম বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী বা গৃহ বিভাগ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমষ্টি জালুকবাৰী কৃষি উৎপাদন পশুপালন বিভাগ মন্ত্ৰীৰ নাম অতুল বৰা সমষ্টি বোকাখাট পৰিবহণ উদ্যোগ আৰু বাণিজ্য দক্ষতা বিভাগ মন্ত্ৰীৰ নাম চন্দ্ৰমোহন পটুৱাৰী সমষ্টি ধৰ্মপুৰ বিভাগসমূহৰ নাম এইবোৰ হয় এনেকৈ মই লিখি লৈছো চাব পাৰিছে সো এটা 4 নম্বৰ বিভাগটো জানিম পৰিবেশ বন মীন বিভাগ মন্ত্ৰীৰ নাম পৰিমল শুক্লবৈদ্য সমষ্টি ধলাই শিক্ষা সমতল জনজাতি কল্যাণ বিভাগ মন্ত্ৰীৰ নাম ৰনুজ পেগু সমষ্টি ধেমাজি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ মন্ত্ৰীৰ নাম জগেন মোহন সমষ্টি মাহমৰা চাহ জনগোষ্ঠী কল্যাণ শ্ৰমিক আৰু নিযুক্তি সঞ্জয় কিষণ তিনিচুকীয়া বিত্ত বিভাগ সমাজ কল্যাণ অজন্তা নেওগ গোলাঘাট জলসম্পদ বিভাগ পিয়ুষ হাজৰিকা জাগিৰোড খেল আৰু যুৱ কল্যাণ বিভাগ বিমল বৰা টিংখং সো গাইস আজি আছিল এই 10টা বিভাগৰ বিষয়ে আমি আজি জানিলো তাৰ মন্ত্ৰীৰ নামনো কি আছিল আৰু সমষ্টিনো কি আছিল এইবোৰ আজি আমি জানিলো সো যদি ভিডিওটো ভাল লাগি থাকিছে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ